Patanjali Yoga Sutrar Chapter 2 46 ভাৰ্চেছত কৈছে স্থিৰ সুখম আসনম তাৰ মানে আসন কৰাৰ তিনিটা মেইন কথা কোৱা হৈছে মহৰ্ষি পতঞ্জলীয়ে কৈছে মানে আসন কৰোঁতে আমি স্থিৰ হৈ থাকিব লাগিব মানে ষ্টেডিনেছ আমি আসনটো কৰি পেলাই সেই জাগাত বহি পেলাই আমি ইফালে সিফালে ঘূৰি থাকিলে বা ক'ৰবাত আমি চাই থাকিলে সেইটো আসন বুলি নকয় তো আমি ষ্টেডিনেছ মেইনটেইন কৰিব লাগিব দেন সুখম লগতে আমি সুখ অনুভৱ কৰিব লাগিব মানে অধৈৰ্য বা কিবা ভাল লগা নাই এনেকুৱা নহয় আমি সুখ অনুভৱ কৰি পেলাই ষ্টেডিনেছ মেইনটেইন কৰিলে তাক আসন বুলি কোৱা হৈছে স্থিৰ সুখম আসনম এগেইন চেপ্টাৰ 2 47 ভাৰ্চেছ মানে 47 শ্লোকত কোৱা হৈছে শৈথিল্য প্ৰয়ত্ন অনন্ত সমাপত্তি ব্যায়াম তাৰ মানে আসন কৰাৰ আকৌ তিনিটা কথা মহৰ্ষি পতঞ্জলীয়ে কৈছে প্ৰয়ত্ন মানে আমি আসনটো কৰিবলৈ ইফৰ্ট কৰিব লাগিব মানে চেষ্টা কৰিব লাগিব এটা আসন এদিনত কোনেও পাৰফেক্টলি কৰিব নোৱাৰে কিছুমান ইজি আসন থাকে কিছুমান অলপ ডিফিকাল্ট থাকে যিয়েই আসন হওক আমি সেইটো প্ৰেক্টিছ কৰিবলৈ বা সম্পূৰ্ণৰূপে ভালকৈ কৰিবলৈ আমি তাক ইফৰ্ট লগাব লাগিব প্ৰয়ত্ন কৰিব লাগিব প্ৰয়ত্ন দেন কোৱা হৈছে শৈথিল্য মানে আমি ৰিলেক্স অনুভৱ কৰিব লাগিব ধৰি লওক মই কিবা এটা আসন কৰিছোঁ বা টুইষ্টিং হোল্ডিং কৰিব লগা হৈছে মোৰ ধৰি লওক খুব বেছি মানে মই ভয় এটা ফিল কৰিছোঁ ৰখিব পাৰিছোঁনে নাই বা লৰি আছোঁ মানুহজনী সেইখিনি যোনটো আগতে কোৱা হৈছে স্থিৰ সুখম আসনম তো স্থিৰতা মেইনটেইন কৰিব লাগিব আৰু শৈথিল্য আমাৰ বডিটো ৰিলেক্স হৈ থাকিব লাগিব কিছুমানে আসন কৰিলে ভাইব্ৰেট হৈ থাকে বডিটো ভাইব্ৰেট হৈ থাকে মানে হোল্ডিং কৰিব পৰা নাই কিন্তু এটা মানে ট্ৰাই কৰি আছে তো সেইটো আচলতে ভুল হয় তো যিমানখিনিলৈকে মই পাৰোঁ সিমানখিনিত ট্ৰাই কৰিলে হ'ল প্ৰয়ত্ন শৈথিল্য তাৰপিছত কৈছে অনন্ত মানে হ'ল ইনফাইনাইট আনটিল এণ্ড আনলেছ মই ছাকচেছ সাৰ্থকতা মই পোৱা নাই আসনটোত পাৰফেক্টলি কৰিব পৰা নাই মই সেইটো অনন্ত কাললৈকে ট্ৰাই কৰিম তাকেই কৈছে সমাপত্তি ব্যায়াম মিনছ সমান মানে য'ত মিলিন হ'ব এটা মিটিং পইণ্ট তেতিয়াহে আসনটো মানে এটা মই তাতে সুখ অনুভৱ কৰিম বা সেই আসনটোৰ মই এটা ৰিজাল্ট পাম এইখিনি ধুনীয়াকৈ মহৰ্ষি পতঞ্জলীয়ে আমাক আসনৰ বিষয়ে কৈছে তাৰপিছত আমি আসনটো কৰিলে ধুনীয়া এটা ৰিজাল্ট পাম বুলি ক'ব পাৰি